নমস্কাৰ, মই লিপি। মোৰ চেনেল লিপি কিচেন এছামিজ সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আপোনালোকে লৈ আহিছোঁ এটা গাজৰৰ মিঠাই ৰেচিপি। কোনোবা নতুন ভিউৱাৰ্ছ হৈ থাকিলে মোৰ চেনেল তেনেহ'লে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল বাটন ক্লিক কৰি মোৰ চেনেল অল কৰি দিব। তেতিয়াহ'লে বোলাকচোন কেনেদৰে বনালোঁ আপোনালোকক দেখুৱাম। এয়াই লৈছোঁ মই গাজৰকেইটা বেছি ডাঙৰ নহয়, সৰু গাজৰ কেইটামান লৈছোঁ আৰু তাৰপিছত একেবাৰে সৰু সৰুকৈ কাটি ল'ম। কাটি লৈ পেলাই ভালদৰে ধুই লৈছোঁ আগতে। প্ৰেছাৰ কুকাৰত দি দিলোঁ। ইয়াত মই সিজাই ল'ম। তাৰপিছত এয়া মই গাখীৰ দি সিজাম। পানী দি সিজালে পানীখিনি পেলাই দিব লাগিব, গাখীৰ দিয়ে সিজাম সেইকাৰণে। তেতিয়াহ'লে এয়া মই গেছৰ বহাই দিছোঁ। ইয়াত মই 2টা চিটি মাৰিব দিলোঁ। এতিয়া মই চাই আছোঁ সিজিছে নে সিজা নাই। এয়া সিজি গৈছে। এতিয়া মিক্সি গ্ৰাইণ্ডাৰ লৈছোঁ। তাত মই এতিয়া পেষ্ট বনাই ল'ম। অকণমান ঠাণ্ডা হোৱাৰ পিছত এয়া পেষ্ট বনাই ল'লোঁ। তাৰপিছত গেছৰ ওপৰত দিছোঁ এটা পেন বহাই। তাত মই দিছোঁ আধা চামুচ, ডাঙৰ চামুচে আধা চামুচ ঘি। তাৰপিছত এয়া মই পেষ্ট বনাই ৰখা গাজৰখিনি ইয়াত দি দিলোঁ। এতিয়া মই লৰাই থাকিম নুশুকালৈকে, মানে ভাজি নোহোৱালৈকে। এয়া এনেদৰে ভাজি গৈ থাকিম। তাৰপিছত এয়া লৈছোঁ মই চেনি। চেনিখিনি আপোনালোকক হিচাপ কৰি দেখাই দি আছোঁ কিমান লৈছোঁ। এয়া 1 চামুচ, 2 চামুচ, ডাঙৰ চামুচ লৈছোঁ, 3 চামুচ, এয়া 4 চামুচ, গতি মিলি 5 চামুচ। এয়া মই ইয়াত 5 চামুচ চেনি দিলোঁ ডাঙৰ চামুচেৰে। তাৰপিছত এইখিনি চেনিখিনি গলি নোযোৱালৈকে এনেদৰে লৰাই থাকিলোঁ। তাৰপিছত এয়া চেনিখিনি গলি গৈছে। তাৰপিছত এয়া দিছোঁ মই গাখীৰ পাউডাৰ। ইয়াত 10 টকীয়া পেকেট 2 পেকেট হ'ব। এতিয়া আপোনাৰ নিজৰ কথা, মানে দিলে খাব ভাল হয় আৰু সোৱাদটো বাঢ়ে। যি নহওক এতিয়া ধুনীয়াকৈ এইখিনিৰ লগত মিলাই লিম, মানে গাজৰৰ পেষ্টখিনিৰ লগত এইখিনি ধুনীয়াকৈ মিলাই দিলোঁ। তাৰপিছত ইয়াত দিলোঁ মই 2টা ইলাচি ফুটাই, যাতে গাজৰৰ গন্ধটো নাথাকে আৰু ভাল চেণ্ট এটা হয়। এইখিনি লৰাই আছোঁ এনেদৰে। একেবাৰে শুকাই আহিব লাগিব। যেতিয়া পেনৰ পৰা নিজে নিজে উঠি নাহে তেতিয়ালৈকে লৰাই থাকিব লাগে। এয়া প্ৰায় মোৰ হৈয়ে গৈছে, মানে শুকাই আহিছে। অকণমান ৰাখি পেলাই নমাই দিম। এয়া হৈ গ'ল। এয়া ষ্টিলৰ এখন প্লেট লৈছোঁ, যিহেতু গৰম আছে। তাৰপিছত এয়া ঠাণ্ডা হ'ব দিম। ঠাণ্ডা হোৱাৰ পিছত আৰু বেছি টাইট হৈ আহিব। যিমানে টাইট হ'ব সিমানে ভাল হ'ব। এয়া চাৰিওফালে মেলাই দিলোঁ যাতে সোনকালে ঠাণ্ডা হয়। তাৰপিছত ঠাণ্ডা হোৱাৰ পিছত আপোনাক দেখুৱাই আছোঁ। এয়া অকণমান হাতত ঘি সানি লৈছোঁ। ছাইডৰ পৰা অকণমান লৈছোঁ। প্ৰথমতে লাৰু নিচিনা গোল গোল বনাই ল'ম। এয়া চাই যাওক। এইটো আপোনাৰ নিজৰ কথা, গোলো কৰিব পাৰে, দীঘলীয়া চাইজৰো কৰিব পাৰে, এইটো নিজৰ কথা। চেপেটাও কৰিব পাৰে। এয়া মই বাৰু এনেকুৱা চাইজৰে কৰিলোঁ। এয়া চাই যাওক। এয়া লৈছোঁ মই অকণমান নাৰিকলৰ গুড়ি, শুকান নাৰিকলৰ গুড়ি। তাত এনেদৰে ধুনীয়াকৈ লগাই দিলোঁ। বহুত বেছি লগাব নালাগে, অকণমান লগালে হ'ল। তাৰপিছত আৰু এটা বনাই দেখুৱাই আছোঁ আপোনালোকক। এয়া প্ৰথমে লাৰু নিচিনা বনাই লৈছোঁ ধুনীয়াকৈ গোল কৰি। তাৰপিছত দীঘলীয়া কৰিম যাতে দেখিবলৈ ভাল হয় আৰু তেনেকুৱা কৰিম, মানে দুইফালে যে ডাঙৰ সৰু নহয় আৰু সমান হয় দুই চাইডে, তেনেকুৱা কৰিম। তাৰপিছত এইটো মোৰ হৈ গ'ল। কেনেকুৱা হৈছে সকলোৱে নিশ্চয় মোক কমেণ্ট কৰি জনাব, আৰু ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকক এটা কাটি পেলাই দেখুৱাই আছিল কিমান চফ্ট হৈছিল, মানে মিঠাইটো, গাজৰৰ মিঠাইটো। এয়া ভিডিঅ'টো বেছি দীঘল নকৰোঁ, নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে ভিডিঅ' দি গৈ থাকিম, চাই থাকিব। আজিলৈ আহিলোঁ, ধন্যবাদ।